চাওক মানুহ কেনেকৈ ঘূৰি ফুৰিছে, চাওক পিনপিনাই মানুহ ঘূৰি ফুৰিছে। বোলে ভালকৈ লক্ষ্য কৰিলে গম পাব দোকান পোহাৰবোৰ বন্ধ আছে, কিন্তু মানুহবিলাকৰ ঘূৰা একো কমা নাই। মানুহ ঘূৰি ফুৰিছে, এনেকৈ ঘূৰি ফুৰিব হ'লে ক'ভিডটো নিৰাময় কৰিব পৰা কোনো অপশ্যনেই নাই। মানুহে নিজকে নিজে বুজি পাব লাগিব। মানুহে যাৰ আপোনাৰ বিনা কাৰণত মানুহ কোনো ওলাব নালাগে। এতিয়া আজি মই এতিয়া ওলাই আহিছোঁ আপোনাৰ মেডিকেলত কৰাৰ কাৰণে, নহ'লেতো আমি ঘৰত থাকিলোঁ হয়। কিন্তু মানুহ এনেকৈ ওলাই ঘূৰি ফুৰিব হ'লে আপোনাৰ ক'ভিড নিৰাময় কৰাটো একেবাৰে নিৰ্মূল। যেতিয়া হ'ব এইটো মই কেতিয়াও আশা কৰিব নোৱাৰোঁ। আশাটো নহয়, ভয় নালাগে, কোনো আশা নকৰে। আপোনালোকে লক্ষ্য কৰক, মানুহ কেনেকৈ ঘূৰি ফুৰিছে দেখিছে। বিনা মাস্ক পিন্ধা নাই, বিনা মাস্কত মানুহ ঘূৰি ফুৰিছে। তেনেকৈতো নহয়। তেনেকৈ হ'লে আপোনাৰ ক'ভিড কেনেকৈ নিৰাময় কৰিব পাৰিব। মই কঠোৰ আইন গৃহীত কৰিবৰ কাৰণে চৰকাৰক বিনম্ৰ অনুৰোধ জনাম, যাতে আমাৰ লখিমপুৰৰ যদি নিজৰ ডিষ্ট্ৰিক্টখন যদি ভালকৈ বচাই ৰাখিব লাগে, তেনেহ'লে চৰকাৰে আমাৰ ভালকৈ কঠোৰ আইন তুলি ল'ব লাগিব। দেখিছে কিছুমান মানুহে মাস্ক পিন্ধা নাই, মাস্ক পিন্ধিছে চকীৰ তলত আছে। এইবোৰ এনেকুৱা পৰিস্থিতি হ'লে আপোনাৰ খুব ক্ষীণ যে খুব সোনকাল যে ক'ভিড নিৰাময় হ'ব। আপোনালোকে লক্ষ্য কৰক, এইবোৰ লক্ষ্য কৰক, বাইকৰ কেনেকৈ বহি আছে দেখিছে। এই গতিকে যে আগত অহাজন দেখিছে মাস্ক ধৰি আছে। এনেকৈতো নহয়। এইটো আপোনাৰ হৈছে আপোনাৰ পুলিচ থানা আছিলে, কিন্তু তাত পুলিচৰ কোনো আপোনাৰ দেখা দেখি নাই। চেকগেট লগাই থৈছে বেৰিগেট, কিন্তু তাত কোনো পুলিচৰ হতাহতি নাই। দেখিছে কেনেকৈ অলপ ৰৈ আছে, মাস্ক নাই, কিবা নাই। এনেকৈ হ'লে আপোনাৰ কেনেকৈ চলিব চাওক, লক্ষ্য কৰক ভালকৈ। সেইবোৰ দেখিছে মাস্ক নাই, এনেকৈতো নহয়। এনেকৈ হ'লে কেনেকৈ হ'ব। মই আপোনাৰ লখিমপুৰৰ ভিতৰৰ চোৱা আপোনালোক দেখাবলৈ আগবাঢ়িম। চাই যাওক, আপোনালোকে চাই যাওক, মানুহ চাই যাওক। এনেকৈ হ'লেতো নহ'ব। মই চৰকাৰক এটাই বিনম্ৰ অনুৰোধ জনাওঁ, ইয়াৰ যাতে উচিত আইন হাতত লয়। এনেকৈতো নহয়। আপোনাৰ পুলিচ প্ৰশাসন ৰাস্তাত এজনো মই লগ পোৱা নাই এই মুহূৰ্তলৈকে। এজন পুলিচ প্ৰশাসন আপোনাৰ ৰাস্তাত লগ পোৱা নাই। মানে কি, মানে পুলিচ প্ৰশাসনে এবাৰ ঢিলা কৰি ৰখাইছে। ঢিলা কৰি ৰখাৰ বিপদে আজি ইমানখিনি সফল আগবাঢ়িছে। ইয়াত চাওক, আপোনাৰ ট্ৰেফিক পইণ্ট এতিয়া আপোনাৰ সম্পূৰ্ণ 8:30 বাজি গ'ল, কিন্তু ক'তো পুলিচ প্ৰশাসন এজন দেখিবলৈ নাই। ভালকৈ লক্ষ্য কৰক আপোনালোকে। এনেকুৱা এটা চিটুৱেশ্যন যদি পুলিচ প্ৰশাসন যদি দেখি পাব নাইকিয়া হয়, তাৰ মানে কি বুজায়? তাৰ অৰ্থ এইটোৱে বুজাইছে যে আপোনাৰ ভালকৈ কামবোৰ হাতত লোৱা নাই প্ৰশাসনে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আপোনাৰ আদেশ দিছে, আদেশমৰ্মে কোনো কাম কৰা নাই। এনেকৈ হ'লে ক'ভিড নিৰাময় কৰা আশা কম। ইয়াত আহি আপোনাৰ পুলিচ প্ৰশাসন দেখিছোঁ, কিন্তু আগৰ চোৰতটো নাই। টাউনৰ ভিতৰত তেনেকৈ ষ্ট্ৰিক্টলি কৰাতকৈ মই ভাবোঁ কি গাঁওবিলাকত বেছি পুলিচ প্ৰশাসন ঘূৰিব লাগে। গাঁওবিলাকত আপোনাৰ বিশেষটো বেছি মানুহ বান্ধি ঘূৰি ফুৰা দেখা পোৱা যায়। ক'লেও আমি কথা ক'লেও আমাৰ কথা কোনো শুনিব নিবিচাৰে। সেইকাৰণে ভাবোঁ প্ৰশাসনৰ মানুহ গৈ যদি গাঁওবিলাকৰ ষ্ট্ৰিক্টলি কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু ক'ভিড নিৰাময় কৰাৰ কিছুমান চান্স আছে। এইবোৰ দেখিছে মানুহ ঘূৰি ফুৰিছে। ঠিক আছে, মই এতিয়া মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে হয়তো আশা কৰোঁ এইটো যাতে ভিডিঅ' চৰকাৰৰ হাতত পৰে, চৰকাৰে যাতে উচিত তদন্ত ব্যৱস্থা লয়। ধন্যবাদ।